বৰ্তমান ভিডিঅ'টো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। বৰ্তমান এই দোকানৰ ফালে যাব ওলাইছোঁ, মানে বস্তু দুটামান আনিব আছে সকামৰ কাৰণে, তাকে এতিয়া গৈ আছোঁ। বাকী তোমাৰ তেতিয়া ভকত আহিব লাহেকৈ 9টামান বজাত। এতিয়া অহা নাই, এতিয়া মই গা পা ধুই পূৰা ৰেডি হৈ গ'লোঁ। এতিয়া লাহেকৈ চুৰিয়া পিন্ধিব লাগিব, সেইটো কাৰণে আগতে গা পা ধুই লওঁ, ভকত নোহোৱা আগতে গা চা ধুই ল'লোঁ, ৰেডি হৈ ল'লোঁ। এতিয়া দোকান গৈ আছোঁ বোলো। এতিয়া দোকানৰ পৰা আহি পালোহি, দোকান বন্ধ আছিলে, এই পথাৰত গ'ল বোলে ধান কাটিবলৈ, সেইটো কাৰণে আহিলোঁ। ভিডিঅ'টো আজি অলপ দীঘলীয়া হ'ব, আপোনালোকে চাব। এতিয়া মই লাহেকৈ এফালে যাব আছে, আকৌ টাউনৰ ফালে বস্তু আনিব। এতিয়া আকৌ টাউন যাব লাগিব মাছ আনিবলৈ, সকামত মাছ দিব। মাছ আনি পিনি একেবাৰে যেতিয়া ভকত আহিব তেতিয়া চুৰিয়া পিন্ধিম আৰু। এয়া ভকত আহি পালেহি, আমি অহা দেৰিয়ে হ'ল। এতিয়া ধুতিখন পিন্ধি ল'ব লাগিব। এয়া ধুতি পিন্ধি আছোঁ, ভালকৈ পিন্ধিব নাজানো, হ'লেও ট্ৰাই কৰিছোঁ। ভকতে আকৌ ভকতৰ ওচৰত বহিলে আকৌ ধুতি পিন্ধিব লাগিব ন, সেইটো কাৰণে ধুতিখন পিন্ধি ল'লোঁ। এনেই পিন্ধি আছোঁ আৰু লাহে লাহে, বৰ ভালকৈ নাজানো। এয়া ধুতিখন পিন্ধি ল'লোঁ এতিয়া, ভকতে পূৰা নাম লৈ আছে। ভকত আহিলে মানে তোৰ ধুতিখন পিন্ধিবই লাগিব ন, ধুতি নিপিন্ধিলে কি হ'ব। পূৰা টিপটপ হৈ লৈছা ন, পূৰা টিপটপ হৈ লৈছা ন, এফালে চাই দিয়া। পিছফালে ভকতে পূৰা চব্জি বনাই আছে, এয়া দালি বনাই আছে, এইফালে ভাত বনাই হৈ গ'ল, আৰু এইফালে ফুলকবি আলু এনেকৈ চব্জি বনাব, আৰু এইফালে মাছ আছে, মাছ বনাব বিলাহীৰ লগত। এয়া এইফালে আইতাই মাছ ফ্ৰাই কৰি আছে, মোৰ ধুনীয়াকৈ মাছ ফ্ৰাই কৰি পিনি বিলাহীৰ লগত জোল বনাব। সেনেকৈ আৰু মানে মাছ দিছে, আৰু বাকী নিৰামিষ আছে। এয়া ভাত মানে বিতোৱা হৈ গ'ল। বাকী ভকতৰ লগত মোকো মানে নিমন্ত্ৰণ কৰিলে খাবলৈ, মই ইয়াত মোক দিছেনে ক'লা স্পৰ্টিং পিন্ধি আছোঁ। এয়া ভকতৰ লগতে ভাতটো খাই লওঁ আৰু, মাতিলে যিহেতু। বাকীখিনি পিছত খাব আৰু, প্ৰথম ভকতকে দিছে ভাত খাবলৈ, ভকত খোৱাৰ পিছত বাকীখিনি খাব। এয়া দেখিছেনে, মোৰ মানুহজনে পূৰা ভাত খাব বহিছে, পূৰা কথা লেকচাৰ যিহে। ভিডিঅ'টো ইমানেই আছিল আজিলৈ।